ভাই ল'ৰা জীৱন এয়াই, অলপ কষ্ট, অলপ সুখ, অলপ দুখ, আমি এনেকৈ থাকিব লাগে। মই কাম কৰি আছোঁ কিবা এটা ভাল, কিন্তু কষ্ট হয় আৰু এই গৰমত ঘামি ঘামি ফেন চলি আছে ইয়াত, কিন্তু কামটো ইয়াত নাই হোৱাটো অলপ দিগদাৰ। এইবিলাক বনাই আছোঁ, তোমাৰ এইবিলাক কমপ্লিট হ'লে আৰু মোটামুটি কমপ্লিট। বাকী আৰু অলপ আছে, এখন দৰ্জা বনালোঁ, এখন নহয় দৰ্জা ধেৰ আছে। আৰু মানুহে মানে গোটেই ইয়াত পিক পেলাই আমি কাম কৰে। আৰু দেখাম ৰ'ব, ইয়াত দেখিছেনে? এইবিলাক বৰ্ডত গোটেই পিক পেলাই, মানে মই কথা চৰকাৰী মানে ভেলু নাই, চৰকাৰী কামৰ একো ভেলু নাই। বস্তু চুৰ হ'ল, তাৰপিছত ইয়াত পিক গোটেই এইখিনি বৰ্ডটো গ'লেই। ইয়াত দুখনমান বৰ্ড গোটা গোটেই মানে একদম চাফা। আৰু দেখাই আছোঁ, মানে বৰ্তমান ইয়াত কৰি আছোঁ। এইটো গৰম ঘাম, ফেন নাই ইয়াত ওপৰত, চব এখনো ফেন নাই। এতিয়া বাথৰুম মানে আছে, এইপিনে বাথৰুমৰ কাম কৰি আছোঁ। ইয়াত যোগালী ইমানেই মানে আৰাম, একদম ফেন দুখনকৈ চলি আছে, এখন ফেন, সেইখন এখন আৰামকেনে শুই আছে। এইটো যোগালী খেদাইছিলোঁ ইয়াক, কিন্তু আকৌ আহিলে আজি। তো বেছি কাম নাই, গৰমত ঘামি ঘামি কাম কৰি আছোঁ, এয়াই আৰু। হ'ব, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰটো কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল'টো মাৰি দিব। ধন্যবাদ।